সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এঠাইলৈ যাবলৈ ওলাইছোঁ, এটা কেক বেকিং ক্লাছ মোৰ লগৰ এজনীৰ ঘৰলৈ। আৰু আপোনালোককো ভাবিলোঁ মোৰ লগতে আপোনালোককো লৈ যাওঁ। গতিকে মই তাত কি শিকোঁ আপোনালোকক অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া আপোনালোকক এৰিছোঁ, যাই পাই একেবাৰে লগ পাই আছোঁ। আৰু মই গৈ পালোঁ মোৰ লগৰজনীৰ ঘৰ, আৰু তাইও লগে লগে ষ্টাৰ্ট কৰিলে আমাক কেনেধৰণে কি বনাব লাগে গোটেইখিনি। আৰু ভিডিঅ'টোৰ জৰিয়তে ময়ো আপোনালোকক দেখুৱাই আছোঁ, আৰু এটা এটাকৈ আমি ইটোৰ পিছত সিটো শিকি আছোঁ। তাই যেনেধৰণে দেখুৱাই গৈছে তেনেধৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। তো যিমানখিনি পাৰোঁ আৰু এদিনত সেইখিনিয়ে কৰিছোঁ। গতিকে এটা এটা বস্তু ক'ত কেনেকৈ ইউজ কৰিব লাগে গোটেইখিনি। আৰু তাৰপাছত আমি এইবিলাক কালাৰ আৰু এইখিনি দেখুৱাইছোঁ। আৰু এইকেইটা আমাৰ বনোৱা হোৱাৰ পিছত তাৰপাছত আমি নিজে কেনেকৈ ডিজাইনবিলাক বনাব পাৰোঁ তাই কেইটামান শিকাই দিছে। তাৰপিছত আমি নিজে কৰিছোঁ ইটো সিটোৰ ডিজাইন। তো বহুত ভালকৈ পৰা নাই, তথাপিতো চেষ্টা কৰিছোঁ। আৰু তো বনাই গৈছোঁ বাৰু যেনেধৰণে তাই শিকাইছে। তাৰপিছত আমি চাহ খালোঁ। চাহ খোৱাৰ পিছত আকৌ আমি লাগি গ'লোঁ আমাৰ নিজৰ কামত, যিহেতু ক্লাছ চলি আছে। তো আকৌ আমি ফুল বনোৱাত ব্যস্ত হ'লোঁ, কাৰণ ফুলকেইটা অকণমান টান আছে, ইমানো ইজি নহয় যে ইমান জল্দি পাৰিম। তো আকৌ আমি ফুল বনোৱাত লাগি গ'লোঁ। তো এনেকৈ আৰু আমি ইটোৰ পিছত সিটো কৰি আছোঁ। আৰু তাৰপাছত এবাৰ নিজেও প্ৰেক্টিছ কৰিলোঁ আইচিং কৰিবৰ কাৰণে, কাটি মেলি একদম তাই শিকাই দিছে বাৰু। তাৰপাছত আমি কিবা এটা খালোঁ আৰু দুপৰীয়াৰ আহাৰ হিচাপে। তো খাই বৈ উঠি আমি আকৌ আইচিং কৰা হোৱাৰ পিছত আমি তাৰ ওপৰত কেনেকৈ কি ডিজাইন কৰিব পাৰোঁ সেইখিনি তাই দেখুৱাই গৈছে। আমিও তেনেকৈ অলপ চলপ কৰিলোঁ, কৰিব চেষ্টা কৰিলোঁ। এনেকৈ আমি 5টা কেক বনোৱা হ'ল, আৰু খুব ধুনীয়াকৈ বনাই দেখুৱাইছে তাই। আৰু নিজেও যিদিনা পাৰিম সেইদিনা আপোনালোকৰ ওচৰত নিশ্চয়কৈ দেখুৱাম। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। থেংক ইউ।